পাকিস্তানে কালি নিজৰ প্ৰথমখন খেলতে ৱেষ্ট ইণ্ডিজৰ হাতত এটা সহজ পৰাজয় স্বীকাৰ কৰে। ৱেষ্ট ইণ্ডিজৰ ফাষ্ট বলিঙৰ ওচৰত তেওঁলোকৰ বেটিং একেবাৰে নচলে আৰু তেওঁলোকে 105 ৰানতে নিজৰ ইনিংছ সমাপ্তি কৰে। নমস্কাৰ বন্ধুসকল, মই উৎপল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছো। কালি প্ৰথমখন খেল আৰম্ভ হ'ল পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত। ৱেষ্ট ইণ্ডিজে টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু পাকিস্তানক বেটিং কৰিবলৈ মাতে। পাকিস্তানে নিৰ্ধাৰিত 50 অভাৰত বেটিং কৰিব নোৱাৰিলে আৰু ৱেষ্ট ইণ্ডিজৰ পেচ এটেকৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰে আৰু 105 ৰানতে গোটেইকেইটা উইকেট হেৰুৱাই পেলাই ইনিংছ সামৰিবলৈ বাধ্য হয়। ৱেষ্ট ইণ্ডিজৰ হৈ হুছেইন থমাছে 5 অভাৰত 27 ৰান দি 4টা উইকেট দখল কৰে আৰু এণ্ডে ৰাছেলে 3 অভাৰত 4 ৰান দি 2টা উইকেট দখল কৰে। হোল্ডাৰে 5 অভাৰত 42 ৰান দি 3টা উইকেট আৰু জন কট্ৰেলে 1টা উইকেট দখল কৰে। কালি পাকিস্তানৰ বেটিংটো কি হ'ল, ইমান ধুনীয়া বেটিং। ইমামুল হক, বাবৰ আজম, ফখৰ জামান, মহম্মদ হাফিজ তেওঁলোকে 5জনকৈ বেটছমেন বাউন্স বলত উইকেট হেৰুৱাবলৈ সক্ষম হৈছে। এতিয়া গোটেই টিমবোৰে পাকিস্তানৰ ওপৰত এটাই ৰণনীতি কৰিব যে তেওঁলোকক বাউন্স বলেই খেলিব, বাউন্স বলতে আউট কৰিবলৈ চেষ্টা কৰিব গোটেইকেইটা টিমে। বাকী থকা খেলকেইখন আৰু কঠিন হ'ব পাকিস্তানৰ কাৰণে, কিন্তু প্ৰথমখন খেলতো এনেকৈ অৱস্থা হ'লে পিছৰখন খেলত আৰু কেনেকুৱা হ'ব চাগে। প্ৰায় 10খন কণ্টিনিউ খেল, ওৱান ডে খেল পাকিস্তানে হাৰি পেলাই ৱৰ্ল্ড কাপলৈ আহিছিল আৰু ৱৰ্ল্ড কাপৰ প্ৰথমখন খেলতো হাৰৰ সন্মুখীন হ'ব লগা হ'ল। 106 ৰানৰ কম এটা স্ক'ৰ টাৰ্গেট লৈ আহি ৱেষ্ট ইণ্ডিজে ক্ৰিছ গেইলৰ এটা অৰ্ধশতকীয় ইনিংছ খেলে আৰু পিছলৈ নিকোলাছ পুৰণে মাত্ৰ 16টা বলত 34 ৰান কৰি দলটোক 7 উইকেটৰ বিনিময়ত 13.4টা বল যাওঁতেই 108 ৰান কৰি দলটোক এটা ধুনীয়া বিশাল জয় লাভ কৰিলে। আজি ৱৰ্ল্ড কাপত 2খনকৈ খেল আছে। এখন খেল প্ৰথমখন নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত আৰু দ্বিতীয়খন খেল অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত। আজি 2খন খেল যেতিয়া আৰু ভাল লাগিব চাই, যিমানেই শৃংখলতা আগবাঢ়ি গৈ থাকিব আৰু ৰোমাঞ্চকৰ হৈ গৈ থাকিব খেলবোৰ চাবলৈ। এতিয়া প্ৰথম খেল নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত আছে। নিউজিলেণ্ডক প্ৰেমেণ্ট বুলি ধৰা হৈছে কিয়নো শ্ৰীলংকাৰ একেবাৰে আনএক্সপিৰিয়েঞ্চ এটা টিম আছে। টিমটো ৱৰ্ল্ড কাপ খেলিবলৈ আহিছে। নিউজিলেণ্ডৰ বেটিং হয়। নিউজিলেণ্ডৰ বেটিঙত মাৰ্টিন গুপ্টিল, কলিন মুনৰো, ৰছ টেইলৰ, কেপ্টেইন কেন উইলিয়ামছন, টম লাথাম তেওঁলোকৰ বেটিংটো বহুত শক্তিশালী আৰু বলিঙতো ভাল। 10 বলত আছে লোকি ফ্ৰলিছন, মিচেল চেণ্টনাৰ আৰু টিম চাউথ্ৰীয়ে এটা ধুনীয়া সুন্দৰ বলিং এটেকেৰে আজি খেলটাত উত্তীৰ্ণ হ'ব তেওঁলোক। আৰু শ্ৰীলংকাৰ বলিঙো বহুত ভাল, যথেষ্ট। লাচিত মালিংগাও কমবেক কৰিছিল। লাচিত মালিংগা, শ্ৰীলংকা লাকমল, থিছাৰা পেৰেৰা। এতিয়া খেলখন চাই ভাল লাগিব বন্ধুসকল। আৰু আজি খেলখনত মোৰ বেটিং হৈছে প্ৰথমখন খেলত নিউজিলেণ্ড, কিয়নো শ্ৰীলংকাৰ একেবাৰে আনএক্সপিৰিয়েঞ্চ টিমটো নিউজিলেণ্ডৰ লগত প্ৰায় ধৰাশায়ী হ'ব বুলি ধাৰণা কৰা হৈছে। দ্বিতীয়খন খেললৈ আহোঁ। দ্বিতীয়খন খেল আছে অষ্ট্ৰেলিয়া আৰু আফগানিস্তান। অষ্ট্ৰেলিয়াৰ পেচ এটেক আৰু আফগানিস্তানৰ সুন্দৰ স্পিন এটেকৰ মাজত খেলখন। আফগানিস্তানৰ স্পিনাৰৰ 3জনকৈ সুদক্ষ স্পিনাৰ আছে, 3জনেই খেলিব চাগে প্ৰায় নিশ্চিত। মহম্মদ নবী, ৰাছিদ খান আৰু মুজিবুৰ ৰহমান। অষ্ট্ৰেলিয়াৰ পেচ এটেকত আফগানিস্তানৰ বেটিং কেনেকুৱা হয় আৰু আফগানিস্তানৰ বলিঙৰ স্পিন বলিঙৰ ওচৰত অষ্ট্ৰেলিয়াৰ বেটিং কেনেকুৱা হয় সেয়া চাবলৈ প্ৰায় ভাল লাগিব। অষ্ট্ৰেলিয়াত আছে বেটিঙলৈ আহোঁ এৰন ফিঞ্চ আৰু ডেভিড ৱাৰ্ণাৰ টিমলৈ ঘূৰি অহাৰ পৰা আৰু অলপ শক্তিশালী হৈ গৈছে। উছমান খাৱাজা, গ্লেন মেক্সৱেল, এলেক্স কেৰী এটা সুন্দৰ বেটিং লাইন আপ অষ্ট্ৰেলিয়াৰ আৰু বলিঙতো তেনেকৈ ভাল। মিচেল ষ্টাৰ্ক আঘাতপ্ৰাপ্ত হৈ আছিলে, এতিয়া ৰিকভাৰী কৰি আকৌ দলত জয়ী হৈছে। মিচেল ষ্টাৰ্ক, পেট কামিন্স, মাৰ্কাছ ষ্ট'নিছ, নাথান কুলটাৰনাইল আৰু স্পিনৰ এডাম জাম্পা, একমাত্ৰ স্পিনাৰ এডাম জাম্পা। তেওঁলোকৰ বলিং এটেকো ভাল। আফগানিস্তানৰ বেটিঙলৈ আহোঁ। আহমেদ শ্বেহজাদ, হজৰতুল্লাহ জাজাই, এহমদ শ্বাহ, আজগৰ আফগান আৰু অলৰাউণ্ডাৰ মহম্মদ নবী। ৰাছিদ খান, মহম্মদ নবী, দৌলত জাদৰান, মুজিবুৰ ৰহমান আৰু হামিদ হাছান। বন্ধুসকল, আজি খেলখনত অষ্ট্ৰেলিয়াকে ব্যৱহাৰ ধৰা হ'ব, কিয়নো অষ্ট্ৰেলিয়াই এক্সপিৰিয়েঞ্চ আছে ৱৰ্ল্ড কাপ খেলা, বিগ টুৰ্ণামেণ্ট খেলা। আৰু আফগানিস্তান হৈছে এইবাৰ দ্বিতীয়টো ৱৰ্ল্ড কাপ খেলিবলৈ অহা টিম, দ্বিতীয়বাৰ ৱৰ্ল্ড কাপ খেলিছে আফগানিস্তান। এতিয়া বন্ধুসকল, ভিডিঅ'টো সামৰণি মাৰো। যদি ভিডিঅ'টো ভাল পালে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু